নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল বৰষা যেতিয়া নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো সঁচায়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে ৰুদ্ৰই বৰষা ক'ত আছে বুলি সোধাত কোনেও একো নকয়। সেয়ে আজি বৰষাক ৰুমত ৰুদ্ৰই বিচাৰি যাব, কিন্তু বৰষাক ৰুমত নাপাই ৰুদ্ৰ বহুত বেছি ভাগি পৰা দেখা যাব আৰু তাৰপিছত আদি আৰু নবৈ গৈ বৰষা যে এক্সিডেণ্টত মৃত্যু হৈছে সেই কথাটো ৰুদ্ৰক জনাব। ৰুদ্ৰই কথাটো গম পাই কান্দোনত ভাগি পৰিব। সেয়েহে আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব যে ৰুদ্ৰক নব আৰু আদিয়ে সন্তুষ্ট কৰিব পাৰিবনে জানিবলৈ চাব লাগিব বৰষা যেতিয়া নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। আনফালে ৰুদ্ৰই বিদুৰে কৰা এক্সিডেণ্টটোৰ কথা গম পাব আৰু ৰুদ্ৰক খঙত ভাগি পৰি বিদুৰক বিচাৰি যাব, আৰু সেয়েহে বিদুৰক ৰুদ্ৰই বিচাৰি পাবনে জানিবলৈ চাব লাগিব বৰষা যেতিয়া নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। আনফালে আজি ৰুদ্ৰই মাকৰ ওচৰলৈ গৈ বহুত দিনৰ পিছত লগ পাই আৱেগিক হৈ পৰিব। সেয়ে এতিয়া বাৰু ৰুদ্ৰই নিজক আগৰ নিচিনা কৰি তুলিব পাৰিবনে জানিবলৈ চাব লাগিব বৰষা যেতিয়া নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। তো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কোনে কোনে বৰষা যেতিয়া নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ ৰৈ আছে তলত কমেণ্ট কৰি দিয়ক, আৰু বৰষা যেতিয়া নামৰ ধাৰাবাহিকখন আপুনি যদি সঁচাই চাই ভাল পায় এটা লাইক কৰি দিব। ধন্যবাদ।